কিনি গ'ল খালা না এইফালে বিস্কুট দে বিস্কুট দে বিস্কুট দে গুণ বিস্কুট দিয়া খুলি দিয়া মোলে মা বিস্কুট 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 এইকেইটা খোৱা 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 খাবলৈ নাপায় তোমালোক আহিছা বনেই খোৱা খোৱা আজি আমাৰ গৃহয়া হনুমন্ত বাবা আহি প্ৰৱেশ কৰিলেহি ভিতৰত খাদ্যৰ সন্ধানত পিঠা পালে সেয়া খোৱা বিস্কুট দেই বহি লৈ খোৱা পিঠা আছিলে পিঠা খালে এতিয়া বোলো আৰু বিস্কুট কেইটামান দি দিওঁ পেটটোৱে খাওক ভোকত থাকে কাটিকে এওঁলোক আহে মানুহে ভাবে এওঁলোকে অত্যাচাৰ কৰিছে এওঁলোকৰ ওপৰত যে পৰোক্ষভাৱে মানুহে অত্যাচাৰ কৰি আছে সেইটোতো চকুত নপৰে তেওঁলোকৰ হাবি জংঘল ভাঙি খাদ্যৰ গোটেই ভঁৰাল শেষ কৰি পেলালোঁ আমি এতিয়া মানুহৰ ঘৰলৈ নাহি ক'লৈ আহিব পৃথিৱীখন মানুহৰ নিজৰ ঠিকাত লৈ পেলালে মানুহৰ কাৰণেহে বনাইছিলে প্ৰভুৱে ভগৱন্তই সৃষ্টিকৰ্তা অকল মানুহৰ কাৰণে পৃথিৱীখন বনালে বাকী পশু পক্ষী কীট পতংগ এইবোৰ মানুহৰ মানে বিষয়বস্তু নহয় এতিয়া মৰম কৰিব লাগিব চবেই বুজি পায় খোৱা ভোক লাগিলে আহিবা মই যিমান পাৰোঁ খুৱাম আৰু অপকাৰ কাকো নকৰিবা দেই